মোৰ ফালৰ পৰা ক'বলৈ এটাই কথা আছে, কিছুমান ৰাইজৰ ভুল সিদ্ধান্তৰ কাৰণে আজি আমি ফচিব মৰিবলগীয়া হৈছে। সেই ৰাইজখনে যদি একেলগে এখেতলোকক যদি এই চৰকাৰৰ পৰা নমাই দিলেহেঁতেন, আজি হয়তো চাগে তেখেতলোকে কিবা এটা বুজি পালেহেঁতেন। আজি এই 5খন নিৰ্বাচন যে হৈ গ'ল, তাত যদি তেখেতলোকক এটা মুখ ঠেকেচা দিলেহেঁতেন, তেতিয়া হয়তো চাগে আজি এই চৰকাৰখনে বুজিব পাৰিলেহেঁতেন যে ৰাইজে জনাৰ্দন বুলি যে শব্দটো যে কয় তেখেতলোকে, সেইটো প্ৰকৃত ৰূপত হয়নে নহয়। মানে মানুহৰ একতা নোহোৱাৰ কাৰণে আজি আমি ভুক্তভোগী হৈ আছোঁ, যাৰ বাবে আমি আজিৰ দিনতো এই যিটো হৈ আছে, প্ৰতিদিনে যে 5 পইচা 20 পইচাকৈ যে বঢ়াই আছে, কিন্তু ইলেকশ্যনৰ আগত যে কেইটকামান কমাই পিনে এতিয়া যে বঢ়াই আছে, তাৰ ভুক্তভোগী আমি এইটো কাৰণে হৈ আপুনি চাওক, ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধটো এই সেইদিনা হৈছে, তাৰ আগৰখিনি যে বৃদ্ধি হ'ল, সেইদিনাখন যে আপোনাৰ এইটো কি আছিলে তেখেতলোক এইটো আপোনাৰ বাবাজী যে আছিলে পতঞ্জলি বাবাজী বাবাই কি কৈছিলে, 60 টকা পেট্ৰলৰ দাম হৈ থাকোঁতে আপোনাৰ বিজেপি চৰকাৰ অহাৰ আগতে কৈছিলে যে ৰাইজক সুধিছিলে যে 35 টকাত লাগে নে 60 টকাত লাগে। এতিয়া সেই 60 টকাটো গৈ পিনে আমাৰ বেয়া দিনত 60 টকা হৈ আছিলে বুলি কৈছিলে ন, আমাক লাগিলে সেই বেয়া দিনটোৱে ঘূৰাই দিয়কচোন, সেই তেখেতলোকে এতিয়া ঘূৰাই। আমাক এই 90 টকা পেট্ৰলটো নালাগে। আজি ইউক্ৰেইনৰ লগত যুদ্ধ হৈছে, তাৰপিছত এই সেইদিনা হৈছে, এতিয়াহে হৈছে, কিন্তু 80 টকা হৈ থাকোঁতে বা 85 টকা হৈ থাকোঁতেতো ইউক্ৰেইনৰ লগত যুদ্ধ হৈছিলে, সেইটো কেলৈ দাম বৃদ্ধি হৈছিলে, তাৰ ওপৰত তেখেতলোকে একো এটা কথা পইণ্ট আগবঢ়াই নকয় কিয়। চাওক, টোল টেক্সটোৰ লগত লৈ পিনে আমি বিভিন্ন ধৰণত মাত প্ৰকাশ কৰিয়ে আহিছোঁ, আজি ছ'চিয়েল মিডিয়াতে হওক ক'ৰবাতে হওক। টোল টেক্সটো একচুৱেলি এটা এক্সট্ৰাঅৰ্ডিনেৰী খৰচা লৈ আছে চৰকাৰখনে। আমি যান বাহনৰ নামত টেক্স দিছোঁ, পেট্ৰলত আমাৰ যান বাহন যিটোৰ পৰা চলে, আজি পেট্ৰলৰ পৰা চলে বা ডিজেলৰ পৰা চলে, তাৰ নামতো আমি টেক্স দি আছোঁ। তো টোল টেক্স আকৌ এক্সট্ৰা কৰি পেট্ৰলৰ দাম বৃদ্ধি, লগতে আকৌ টোল টেক্স বৃদ্ধি, মানে এতিয়া চৰকাৰখনে তাৰমানে চব ফালৰ পৰা আমাকে জুৰুলা কৰিব বিচাৰি আছে। তাৰমানে আমাৰ সাধাৰণ ৰাইজ যাতে ক'ৰ পৰা ওলাই আহিব নোৱাৰোঁ, আমি ক'তো যাতে যাব নোৱাৰোঁ, খাব নোৱাৰোঁ, মানে হিতাধিকাৰী বনাই পিনে আমাক এজেগাত বহাই দিছে। আৰু যোনবিলাক পুঁজিপতি আছে তেখেতলোকৰ হাতত গোটেই দেশখন দি আমি যাতে কাইলৈ গৈ পিনে সেই পুঁজিপতিৰ আণ্ডাৰত তাৰমানে চাকৰি কৰোঁ। মানে কি, এজন পুঁজিপতিৰ আণ্ডাৰত চাকৰি কৰা মানে আমি চাকৰি খাটা, তাৰমানে আমি কোনো ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হ'ব নোৱাৰোঁ। তো সেনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা সিহঁতি কৰিবলৈ গৈ আছে। মোৰ ফালৰ পৰা ক'বলৈ এটাই কথা আছে, কিছুমান ৰাইজৰ ভুল সিদ্ধান্তৰ কাৰণে আজি আমি ফচিব মৰিবলগীয়া হৈছে। সেই ৰাইজখনে যদি একেলগে এখেতলোকক যদি এই চৰকাৰৰ পৰা নমাই দিলেহেঁতেন, আজি হয়তো চাগে তেখেতলোকে কিবা এটা বুজি পালেহেঁতেন। আজি এই 5খন নিৰ্বাচন যে হৈ গ'ল, তাত যদি তেখেতলোকক এটা মুখ ঠেকেচা দিলেহেঁতেন, তেতিয়া হয়তো চাগে আজি এই চৰকাৰখনে বুজিব পাৰিলেহেঁতেন যে ৰাইজে জনাৰ্দন বুলি যে শব্দটো যে কয় তেখেতলোকে, সেইটো প্ৰকৃত ৰূপত হয়নে নহয়। মানে মানুহৰ একতা নোহোৱাৰ কাৰণে আজি আমি ভুক্তভোগী হৈ আছোঁ, যাৰ বাবে আমি আজিৰ দিনতো এই যিটো হৈ আছে, প্ৰতিদিনে যে 5 পইচা 20 পইচাকৈ যে বঢ়াই আছে, কিন্তু ইলেকশ্যনৰ আগত যে কেইটকামান কমাই পিনে এতিয়া যে বঢ়াই আছে, তাৰ ভুক্তভোগী আমি এইটো কাৰণে হৈ আপুনি চাওক, ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধটো এই সেইদিনা হৈছে, তাৰ আগৰখিনি যে বৃদ্ধি হ'ল, সেইদিনাখন যে আপোনাৰ এইটো কি আছিলে তেখেতলোক এইটো আপোনাৰ বাবাজী যে আছিলে পতঞ্জলি বাবাই কি কৈছিলে, 60 টকা পেট্ৰলৰ দাম হৈ থাকোঁতে আপোনাৰ বিজেপি চৰকাৰ অহাৰ আগতে কৈছিলে যে ৰাইজক সুধিছিলে যে 35 টকাত লাগে নে 60 টকাত লাগে। এতিয়া সেই 60 টকাটো গৈ পিনে আমাৰ বেয়া দিনত 60 টকা হৈ আছিলে বুলি কৈছিলে ন, আমাক লাগিলে সেই বেয়া দিনটোৱে ঘূৰাই দিয়কচোন, সেই তেখেতলোকে এতিয়া ঘূৰাই। আমাক এই 90 টকা পেট্ৰলটো নালাগে। আজি ইউক্ৰেইনৰ লগত যুদ্ধ হৈছে, তাৰপিছত এই সেইদিনা হৈছে, এতিয়াহে হৈছে, কিন্তু 80 টকা হৈ থাকোঁতে বা 85 টকা হৈ থাকোঁতেতো ইউক্ৰেইনৰ লগত যুদ্ধ হৈছিলে, সেইটো কেলৈ দাম বৃদ্ধি হৈছিলে, তাৰ ওপৰত তেখেতলোকে একো এটা কথা পইণ্ট আগবঢ়াই নকয় কিয়। চাওক, টোল টেক্সটোৰ লগত লৈ পিনে আমি বিভিন্ন ধৰণত মাত প্ৰকাশ কৰিয়ে আহিছোঁ, আজি ছ'চিয়েল মিডিয়াতে হওক ক'ৰবাতে হওক। টোল টেক্সটো একচুৱেলি এটা এক্সট্ৰাঅৰ্ডিনেৰী খৰচা লৈ আছে চৰকাৰখনে। আমি যান বাহনৰ নামত টেক্স দিছোঁ, পেট্ৰলত আমাৰ যান বাহন যিটোৰ পৰা চলে, আজি পেট্ৰলৰ পৰা চলে বা ডিজেলৰ পৰা চলে, তাৰ নামতো আমি টেক্স দি আছোঁ। তো টোল টেক্স আকৌ এক্সট্ৰা কৰি পেট্ৰলৰ দাম বৃদ্ধি, লগতে আকৌ টোল টেক্স বৃদ্ধি, মানে এতিয়া চৰকাৰখনে তাৰমানে চব ফালৰ পৰা আমাকে জুৰুলা কৰিব বিচাৰি আছে। তাৰমানে আমাৰ সাধাৰণ ৰাইজ যাতে ক'ৰ পৰা ওলাই আহিব নোৱাৰোঁ, আমি ক'তো যাতে যাব নোৱাৰোঁ, খাব নোৱাৰোঁ, মানে হিতাধিকাৰী বনাই পিনে আমাক এজেগাত বহাই দিছে। আৰু যোনবিলাক পুঁজিপতি আছে তেখেতলোকৰ হাতত গোটেই দেশখন দি আমি যাতে কাইলৈ গৈ পিনে সেই পুঁজিপতিৰ আণ্ডাৰত তাৰমানে চাকৰি কৰোঁ। মানে কি, এজন পুঁজিপতিৰ আণ্ডাৰত চাকৰি কৰা মানে আমি চাকৰি খাটা, তাৰমানে আমি কোনো ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হ'ব নোৱাৰোঁ। তো সেনেকুৱা ধৰণৰ কিছুমান